নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ ৪ৰ্থ শ্ৰেণীৰ প্ৰথম সাময়িকী মূল্যায়ন 2023 বৰ্ষৰ গণিতৰ কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ ৪ৰ্থ শ্ৰেণী বলাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ ১ নম্বৰটো দিয়া হৈছে 1 কিলোগ্ৰামত কিমান গ্ৰাম খ এটা ঘনকৰ তল কেইখন গ গোলকৰ তল কেইখন কি তলখনক কি বুলি কয় আৰু ঘ দিয়া আছে 700 যোগ 80 যোগ 9 আৰু ঙ দিয়া আছে 1000তকৈ 1 কম সংখ্যাটো কি আৰু ছ দি থোৱা আছে 1 মিটাৰত কিমান সেন্টিমিটাৰ আৰু 2 নম্বৰ দিয়া আছে আখৰে লিখা দুটা দি থোৱা আছে আৰু 3 নম্বৰটো দিয়া আছে অংকৰে লিখা 7837 9854 আৰু 4 নম্বৰটো দিছে স্থানীয় মান হিচাপে বিস্তৃত ৰূপত সংখ্যাবোৰ লিখা ইয়াত দুটা দি থোৱা আছে আৰু 5 নম্বৰ দি আছে খালি ঠাই পূৰণ কৰা আৰু 6 নম্বৰটো দিয়া হৈছে যোগ কৰা আৰু 7 নম্বৰ বিয়োগ কৰা আৰু 8 নম্বৰটো দিয়া আছে এটা সমাধান কৰিব লাগে মৰিময়ৰ দোকানত 500 টকা দিয়া চলাই বাহ আছে তাই বেচিলে 422টা এতিয়া দোকানত কিমান দিয়া চলাই থাকিলে এতিয়া 500ৰ পৰা 422টা বিয়োগ কৰি দিলে উত্তৰটো ওলাই যাব আৰু 9 নম্বৰটো দিয়া হৈছে নেউতা লিখা 9 ফলা নেউতাখন দি থোৱা আছে পূৰণ নেউতা আৰু 15 ফলা নেউতাখন দি থোৱা আছে এইখনে আছিল ক্লাছ 4ৰ কুৱেশ্যন পেপাৰখন যদি তুমি ভিডিঅ'টো ভাল পালা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ